friends, I golo পথাৰত আৰু বৰশী মাৰিব গৈছে আজি মাৰিম বৰশী আৰু চাই যাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে 5টা বজাত আহি গৈছো আজি কি মজা লাগিছে আগহি গ'ল চাওক ইমানবোৰ কব আছে মোৰতো ভয় লাগিছে ফ্ৰেণ্ডছ কি ধুনীয়া পৰিৱেশ চাওক আৰু মই বলক এতিয়া যাওঁ বৰশী মাৰিবলৈ আৰু পথাৰৰ মাজত যাওঁ বৰশীডাল তাতে আছে বাৰু আৰু এটা লৈ আহি আছে বলক যাওঁ প্ৰথমে চাওক কি ধুনীয়া এটা পৰিৱেশ কিমান মানুহে ধান খেতি কৰিছে আৰু ইয়াত সূৰ্য লাও লাও হৈছে আৰু আৰু আহি পাই গ'লো পথাৰ চাওক জ্বলাই গ'ল ইমান ধান দৃশ্যটো ভালকৈ দেখুৱাই দিছোঁ চাওক মই এতিয়া তালৈকে গৈ আছোঁ তাত অলপ ৰখিম তাৰপিছত ঘৰত যাম এইবোৰ মাহ খেতি কৰিছে চবেই ইয়াত তো ফ্ৰেণ্ডছ চাওক এইজোপা ইমান ডাঙৰ গছ ইয়াতে অলপ ৰুওঁ আৰু ঘৰত যাম টাইম হৈ গ'ল পিঠি ফালিব নহ'লে আজি কাশিয়লি ৰ'দত বাৰে বাৰে পৰে মনত উতলা ফাগুন তো ফাইনেলি আহি গ'লো গছৰ তলত আৰু এতিয়া ৰখি পাম ঘৰত যাম খুৱাই দিম বাৰু বেলি দুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ তো ফ্ৰেণ্ডছ আৰু এটা ভিউ চাই লওঁ আহক তো ফ্ৰেণ্ডছ ড্ৰেছ সলাই ল'লোঁ বৰশী বাই আছোঁ মাছ লগা নাই আৰু এইটো চাওক পাখন্দ বৰশী বাই আছে ঘৰত যোৱা ধান্দা নাই ফ্ৰেণ্ডছ মাছ দেখোন লগাব পৰা নাই লগা ডাং 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 এই লাগিল না এইটো তো বহুত দেৰি হৈ গ'ল তো বলক যাওঁ ঘৰলৈ তো ফ্ৰেণ্ডছ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব যদি পথাৰখন চাই ভাল পালে এটা সৰু লাইক কৰিব